হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। মই ৰুমা। মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আজি মই এটা বস্তু বনাব ওলাইছোঁ। মই এটা সৰু চাই কেক বনাব ওলাইছোঁ। অহাকালিলৈ মোৰ হাজবেণ্ডৰ জন্মদিন, সেইকাৰণে ভাবিলোঁ তেওঁক ছাৰপ্ৰাইজ দিব পাৰিম। এটা সৰু চাই কেক বনাই থওঁ। তেওঁ বৰ্তমান ঘৰত নাই, গতিকে তেওঁ গম নোপোৱাকৈ মই ভাবিলোঁ কেক এটা বনাই থওঁ। অহাকালিলৈ তেওঁক মই সৰু চাই হ'লেও এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। সেইকাৰণে মই ভাবিলোঁ কেকটো বনোৱাৰ আগতেই মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোককো দেখুৱাব পাৰিম মই কেকটো কেনেকৈ বনাওঁ। তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকিব। আহক তেন্তে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেকৰ বেটাৰখিনি মিক্সি জাৰতেই বনাম আৰু মই ডাঙৰ কাপেৰে 1.5 কাপ ময়দা লৈ লৈছোঁ। কেক বনালে চেনিখিনি আগতে পিচি ল'ব লাগে। মই কিন্তু আগতে পিচি লোৱা নাই। ইয়াতেই মই একেলগতে দি দিম। মই এয়া আধা কাপতকৈ অকণমান বেছি চেনি লৈছোঁ। মই ইয়াত ৰিফাইন তেল দিম আৰু ৰিফাইন তেলো আধা কাপতকৈ অকণমান বেছি দিম। মই ইয়াত একেলগতে 2টা কণী দি দিম। যদি আপোনালোকে এগলেছ কেক বনাব বিচাৰে তেনেহ'লে প্ৰচেছটো ঠিক একেই হ'ব। ইয়াত মাত্ৰ কণীকেইটা নিদিলেই হ'ল। মিক্সিৰ জাৰত যদি কেক বনোৱা বেটাৰখিনি বনোৱা হয়, খুব কম সময়তেই কেকৰ বেটাৰখিনি ৰেডি হৈ যায়। এতিয়া মই মিক্সিৰ চুইচটো অন কৰি আটাইখিনি বস্তু মিক্স কৰি ল'ম। এয়া দেখিছে আটাইখিনি বস্তু শুকান হৈ পৰিছে। ইয়াত আমি এতিয়া আধা কাপ গাখীৰ দিম। গাখীৰ দি মই আকৌ এবাৰ মিক্স কৰি ল'ম। গাখীৰখিনি একেলগতেই বহুত বেছি দি দিব নালাগে, নহ'লে বেটাৰখিনি যদি বেছি ঢিলা হৈ যায় তেনেহ'লে কেকটো ভাল নহয়। এতিয়া মই ইয়াত দিম সৰু চামুচেৰে 2 চামুচ বেকিং পাউডাৰ আৰু সৰু চামুচেৰে 1 চামুচ বেকিং সোডা আৰু ঠিক একেখন চামুচেৰেই মই ভেনিলা এছেন্স 2 চামুচ দি দিছোঁ। আৰু মই এতিয়া পৰিমাণটো চাই আৰু অলপমান গাখীৰ দি দিছোঁ। এতিয়া মই আকৌ এবাৰ মিক্সিত আটাইখিনি মিক্স কৰি ল'লোঁ। এয়া দেখিছে আমাৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল আৰু কেকৰ বেটাৰৰ কনচিষ্টেঞ্চিটো ঠিক এনেকুৱা ধৰণৰ হ'ব লাগে। এতিয়া মই কেকৰ বেটাৰখিনি আধা আধা কৰি ল'ম। এটা সৰু বাটিত মই আধা উলিয়াই লৈছোঁ আৰু সেইখিনিত মই এতিয়া কফি মিক্স কৰিম। যদি আপোনালোকৰ ওচৰত কোকো পাউডাৰ থাকে তেতিয়াহ'লে আপোনালোকে কোকো পাউডাৰো দিব পাৰে। মোৰ ওচৰত কোকো পাউডাৰ নাছিলে বাবে মই কফি ব্যৱহাৰ কৰিছোঁ। আৰু আটাইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। যদি ইয়াত গোটা গোটা থাকি যায় তেনেহ'লে কেকটো ভাল নহ'ব। যদি আপোনালোকে এইটো প্ৰচেছত কেক বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাব। খুব ইজি আৰু চিম্পল হয় আৰু মিক্সিৰ জাৰত এনেদৰে কেকৰ বেটাৰখিনি বনালে বহুত কম সময়তে হৈ যায়। এতিয়া মই লৈ লৈছোঁ এটা চচপেন। মোৰ ওচৰত বেকিং চিপ নাই, সেইকাৰণে মই এই চচপেনটোতেই বনাম। আৰু এনেদৰে এখন মই পেপাৰ কাগজ মই গোলকৈ কাটি লৈছোঁ আৰু গোলকৈ কাটিব হ'লে চচপেনটোৰ পিছফালে এনেদৰে জোখটো লৈ ল'লেই হ'ল আৰু গোল আকাৰত কাটি দিলেই হ'ল। এতিয়া পেপাৰখন মই চচপেনৰ ভিতৰত দি দিম আৰু পেপাৰখনৰ ওপৰত অকণমান তেল দি দিব লাগিব। মই ইয়াত অকণমান ৰিফাইন তেল দি দিছোঁ। মই যিটো কেক বনাব ওলাইছোঁ সেই কেকটো হ'ল জেব্ৰা কেক। আৰু জেব্ৰা কেক বনাব হ'লে ডিজাইনটো কেনেধৰণেৰে দিব লাগে মই সেইটো আপোনালোকক ইয়াত দেখাই দিছোঁ। প্ৰথমতে মই বগা বেটাৰখিনি অলপ দি লৈছোঁ, তাৰপিছত ইয়াত কফি মিলোৱা বেটাৰখিনি দি লৈছোঁ। এনেদৰে এটাৰ পিছত এটাকৈ মই দুয়োটা বেটাৰে অলপ অলপকৈ দি যাম আৰু এনেধৰণেই ডিজাইনটো নিজে নিজে হৈ গৈ থাকিব।
এয়া মোৰ আটাইখিনি বেটাৰ দিয়া হৈ গ'ল। যদি আপোনালোকে ইয়াত আৰু অলপ বেলেগ ডিজাইন দিব বিচাৰে তেনেহ'লে সৰু চাই এডাল ষ্টিক লৈ ল'ব আৰু সেই ষ্টিকডালেৰে মই যি ধৰণেৰে দেখাই দিছোঁ ঠিক তেনেধৰণেৰে ডিজাইনটো দি দিব। যিকোনো বস্তু এটা বনালে ডিজাইনটো দেখিবলৈ যিমানেই ধুনীয়া হয় খাবলৈ সিমানেই বেছি মন যায়, নহয়নে? এয়া মোৰ কেকটো বেক কৰিবলৈ ৰেডি হৈ গ'ল আৰু মোৰ ওচৰত যিহেতুকে অভেন নাই মই কেৰাহীতে বেক কৰিম। এটা ডাঙৰ কেৰাহী লৈ লৈছোঁ আৰু তাৰ ভিতৰত এনেধৰণেৰে মই চচপেনটো দি দিছোঁ। ইয়াত মই এখন এতিয়া সৰু ঢাকনি দি দিম আৰু ঢাকনিখনৰ পৰা যিটো ভাপ আছে সেই ভাপটো ওলাই যাব নোৱাৰাকৈ ওপৰত আৰু এটা ডাঙৰ চচপেন ঢাকি দিম। মই কেৰাহীটো প্ৰথমতে 10 মিনিট সময়ৰ কাৰণে প্ৰিহিট কৰি লৈছিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে মিডিয়াম ল' কৰি ৰাখিছোঁ। 30 মিনিট পিছত মই ঢাকনিখন উঠাই চালোঁ আৰু এয়া দেখিছে কেকটো ধুনীয়াকৈ ফুলি আহিছে। এতিয়া কেকৰ ভিতৰত মই সৰু ষ্টিক এডাল সোমাই চাম। যদি ষ্টিকডালত একো লাগি নাহে তেনেহ'লে কেকটো ৰেডি হোৱা বুলি গম পাই যাম। এয়া মই ছাইডৰ ফালে চালোঁ, কেকটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া মাজৰ ফালেও চাম। দেখিছে ষ্টিকডালত একো লাগি অহা নাই, তাৰমানে কেকটো ৰেডি হৈ গৈছে। এতিয়া মই কেকটো অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিম। এয়া মোৰ কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই এখন চুৰি কটাৰীৰে চচপেনটোৰ কাষে কাষে কেকটো অকণমান কাটি কাটি দিম, তেতিয়া চচপেনৰ পৰা উলিয়াবলৈ সুবিধা হ'ব। এতিয়া মই এই পেপাৰ কাগজখন ইয়াৰ পৰা গুচাই দিম। দেখিছে কেকটো কি ধুনীয়া হৈছে, খুব ছফ্টো হৈছে। ইয়াৰ ওপৰত যিটো ডিজাইন ধুনীয়াকৈ আহিব লাগিছিল সেই ডিজাইনটো অকণমান কম আহিছে, কিন্তু যেতিয়া আমি কেকটো কাটিম সেই কেকটোৰ ভিতৰত ডিজাইনটো আহি যাব। মই কেকটোৰ ওপৰত একো ডেক'ৰেট নকৰোঁ, এনেকৈ চিম্পুলকেই বনাইছোঁ কেকটো। খুব ছফ্ট আৰু স্পঞ্জি কেক হৈছে। ছাৰপ্ৰাইজ দিম বুলি ভাবোঁতে মোৰ হাজবেণ্ডে মোৰ গোটেই ছাৰপ্ৰাইজ ফ্লপ কৰি দিলে। মই ভাবিছিলোঁ তেওঁ ডিউটিত থাকোঁতেই মই কেকটো পটাপট বনাই লওঁ আৰু আজি ৰাতি 12টা বজাতে তেওঁ কেকটো কাটিব দিম, কিন্তু মোৰ ছাৰপ্ৰাইজ হৈয়ে থাকিল। কেকটো বনাই থাকোঁতেই তেওঁ ডিউটিৰ পৰা আহি পালে। আজি সোনকালে আহিছে, গতিকে মোৰ ছাৰপ্ৰাইজটো ফ্লপ হৈ গ'ল। এতিয়া চাওঁ আজি ৰাতি 12টা বজাতেই কাটোঁ নে কালি দিনতেই কাটোঁ। আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু কেকটো বনাওঁতে কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ৰাতি কেকটো কটা নহ'ল, সেইবাবে পিছদিনা ৰাতিপুৱাই কেকটো কাটিব লৈছোঁ। মোৰ হাজবেণ্ডে লাজেই কৰি আছে কেকটো কাটিবলৈ। এতিয়া তেওঁক মাতিছোঁ কেকটো কাটিবলৈ আৰু কেকটো পটাপট কাটি আমি এজেগাত ওলাই যাব লাগে। আমাৰ ছোৱালীজনী স্কুললৈ যাব লাগিব। হঠাতেই স্কুলৰ পৰা এখন মিটিং ৰাখিছে, যাৰ কাৰণে আমি এতিয়া স্কুলত যাব লাগে। সেইবাবে একো আৰু আয়োজন কৰা হোৱা নাই, চিম্পুলকৈ কেকটো কাটি থৈ দিলোঁ। মালিক খুৰাহঁতৰ দাদা আৰু বৌ মোৰ হাজবেণ্ডক বাৰ্থডে উইচ কৰিবলৈ আহিছিলে। তেওঁলোক বহি থাকোঁতেই মই কেকটো কাটিবলৈ দিলোঁ আৰু কেক কাটিং হোৱাৰ পিছত আমি স্কুললৈ যাম। দেখুৱাম বাৰু স্কুলখন ক'ত আৰু কেনেকুৱা, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কেকটো খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হৈছিল, খুব ছফ্টো হৈছিল আৰু ভিতৰৰ ডিজাইনটো এনেকুৱা হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি গৈ আছোঁ মাইনাৰ স্কুললৈ আৰু স্কুলখন ক'ত মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ। স্কুলখন হৈছে 9 মাইলত আৰু এতিয়া আমি গৈ আছোঁ 9 মাইল। আৰু এয়া আমি পালোঁ যোৰাবাটৰ গণেশ মন্দিৰটো। এয়া আমি স্কুলৰ প্ৰথম গেটখন পাই গ'লোঁ আৰু প্ৰথম গেটেৰে সোমোৱা নহয়, অকণমান আগত গৈ ছেকেণ্ড গেটখন পায় আৰু আমি ষ্টুডেণ্ট হওক টিচাৰ হওক সকলোৱে ছেকেণ্ড গেটেৰেই সোমাব লাগে। এয়া আমি গেটৰ ভিতৰত গৈ আছোঁ, আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাম। গেটৰ ভিতৰত সোমাই প্ৰথমতে এণ্ট্ৰি কৰি ল'ব লাগে।
তাৰ পিছতহে ভিতৰলৈ যাব দিয়া হয়। এইটোৱে হৈছে ভিতৰৰ পৰিৱেশটো। ইয়াত সকলো CRPFবোৰ থাকে। যিহেতুকে এইটো CRPFৰ কম্পাউণ্ড হয়, ইয়াত CRPF আৰু স্কুলৰ মানুহখিনিৰ বাহিৰে আন কোনো ভিতৰলৈ আহিব নোৱাৰে। মেইন গেটখনৰ পৰা স্কুলখনলৈকে অলপ ভিতৰত যাব লাগে আৰু সেইটো কাৰণে আচলতে স্কুলখনত বহুত ছেফটি হয়। স্কুলৰ কম্পাউণ্ডটোৰ পৰা ওলাই কোনো ল'ৰা ছোৱালীয়ে মেইন ৰাস্তালৈকে যাব নোৱাৰে স্কুল ছুটি হোৱাৰ আগলৈকে। সেইটো কাৰণে গাৰ্জেনবোৰ নিশ্চিন্ত মনে থাকিব পাৰে। বাইকত আহি থকাৰ বাবে ভিডিঅ' কোৱালিটিটো বৰ বেছি ভাল হোৱা নাই, কাৰণ মোৰ হাতখন অকণমান কঁপি আছে। তাৰ বাবে মই দুখিত। আমি স্কুলৰ গেট পাই গ'লোঁ। এতিয়া গাড়ীখন কাষত ৰখাই থওঁ আৰু আমি স্কুলৰ ভিতৰলৈ যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব, আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি দিব। মই পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিম। আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।